हेलो एवरीवन আজি আপোনালোকক একদম পাকঘৰ পৰা লগ পাইছো পাকঘৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো তাৰ মানে মই আৰু এতিয়া মই বনাবলৈ লৈছো সবজি অকমান বনাব লৈছো আজি বতৰটো অকনমান ডাৱৰীয়া নিচিনা সেইকাৰণে আজি ভাবিলো যে ডাৱৰীয়া বতৰ ৰুটি খাই ভাল লাগে না ভাত খাই থাকিবলৈ মন নাযায় আৰু ৰাতি তাতে অকমান পাতলাকে আহাৰটো খালে বেছি ভাল হয় সেইকাৰণে আজি আমি ৰুটি খাম বুলি ভাবিলো আৰু সেইকাৰণে আজি এতিয়া মই বনাই আছো বুট দালি আৰু বিলাহী কোনে কোনে খাই ভাল পায় মই বিলাহী খাই বেট ভাল পাওঁ মানে মই যিকোনো সবজি বনালে বিলাহীটো দিবলৈ মন যায় কিন্তু আমাৰ ঘৰ সবে ভাল নাপায় তথাপিতো আজি মোৰ নিজৰ পছন্দ মতে নিজৰ খাই নিজে খাই ভাল পোৱা মতে বনাইছো বিলাহী দি পালে বুট দালি বনাইছো এইবোৰ দেখাই নাথাকো আৰু কি এনেকৈ বনাইছো কি বনাইছো সকলোৱে বনাব জানেই আৰু আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅলৈ আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে বাৰু এতিয়া বনাই আছো বনাই থকা মাজতে ভিডিওটো ষ্টাৰ্ট কৰি ললো পাকঘৰ পৰা ওলাই আপোনালোকক আকৌ লগ পাম তেতিয়াহলে চাই থাকিব ভিডিওটো হেকলৈকে আপোনালোকে হৈ গল মই পাকঘৰ পৰা এতিয়া ওলাই আহিলো বেটা বাহিৰত কান্দি আছে এইফালে আমাৰ ঘৰ গুটে একদম মানে বেলুন বেলুন হৈ আছে ওপৰ লাগি আছে বিছনাৰ গুটে বেলুনে হৈ আছে আৰু বাইদেউ এয়া আটা মঠি থৈ দিছে সাগে মই গমে নাপাওঁ কি হয় হয় এয়া আটা মঠি থৈ দিছে আৰু বাহিৰত বেটাই কান্দি আছে তাৰ ওচৰলৈ অকণমান যাওঁ আৰু আজি পিছদিনাখন গালি ভিডিওটো শেষ কৰিবকৈ নোৱাৰিলো আমি যাবলৈ লৈছো বিয়া খাবলৈ গুটে সকলোকে হাই হেল্লো কৈছো মই প্ৰথমতে আৰু ভিডিও কৰিছে মিষ্টাৰে আপোনালোকে দেখিছে নিশ্চয় আৰু মই ভইচ ওভাৰত কৈছো কাৰণে বহুত বেছি দুখ লাগিছে এফালে দাদা গাড়ী চলাই দাদা আজি আমাক বিয়া খাবলৈ লৈ গৈছে ড্ৰাইভাৰ ৰূপত দাদা আজি ভইচ ওভাৰত ক'ব লগা হৈছে কাৰণ ভিডিওটো কিবা মাত এটা ওলালে সেইটো কাৰণে মই ভইচ ওভাৰত ক'ব লগা হৈছে এফালে ধুনু বেটা আৰু মাক বহি আছে বাইদেউ আপোনালোকক সকলোকে হাই কৈছে আৰু আমি গুটেইখিনি আজি একেলগে বিয়া খাবলৈ যাব ওলাইছো ডেটা ঘৰত অকল বাকি আছে মই বেটাক জুতা পিন্ধাই আছো গাড়ীত আহি পালাই পিন্ধাবলৈ সময় নহল ঘৰ ইমান খৰধৰকে ওলাই আহিছো নহয় বিয়া ঘৰত কি দেখাব পাৰো আপোনালোকক চেষ্টা কৰিম অকনমান দেখাবলৈ চাই থাকিব চোৱা বিয়া ঘৰত আমি বিয়া খাই যাবলৈ ওলাইছো আৰু এতিয়া সবৰে ফটো মৰা এইপিনে ফুল মই অকণমান বেক কেমেৰা কৰি আমাৰ ক্লাবৰ পৰিৱেশটো দেখাইছোঁ ইফালে ৰিলছ বনোৱাত ব্যস্ত ফটো ছেশ্যন চলি আছে তাৰ মাজতে আপোনালোকক পৰিৱেশটো অকণমান দেখালোঁ ইমান ধুনীয়া লাগিছে নহয় সেইকাৰণে বেক কেমেৰা কৰি অকণমান ভিডিঅ' কৰি দেখালোঁ আপোনালোকক বিয়া খাই যাব সময়ত এইফালে পাহৰি গ'লোঁ মই শিখা ভাগৰ শিখাক চিনি পায় বাৰু চবেই শিখা যায় দেই আৰু এইফালে ভণ্টি এইফালে আমাৰ দাদা মই পাণ এখন খাই আছো সেইটো কাৰণে সেইফালে ক্লাবত পাৰ্টি খাবলৈ আহিছিলোঁ যাবলৈ হ'ল চবকে এবাৰ দেখাই সিহঁতি পূৰা ভিডিঅ' কৰাত বিজি যাওঁ আমি এতিয়া মই ভিডিঅ' কৰা আগতে ষ্টাৰ্ট কৰা আগতে মুখ চুখ গুজি আছে ইমান লাজ কৰিবলৈ কি হ'ল নহয় নাই আপোনালোকে সদায় দেখিয়ে থাকে মই যেনেকৈ হ'লেও উলিয়াই থাকোঁ মনে মনেই হওক যেনেকৈ হওক উলিয়াই থাকোঁ দেখিয়ে থাকে আৰু লুকাবলৈ কি কথা হ'ল বাৰু বিয়া খাই আহিলোঁগৈ বিয়া খাই আহি মানে বেমাৰহে হ'ল ইমানে মূৰ বিষ হৈছে নহয় আপোনালোকক অন্য নহয় জনাবচোন মানুহৰ ভিৰ যিমানে মানুহৰ ভিৰত থাকোঁ নহয় মই সিমানেই বেছিকৈ মূৰ বিষ হয় মানুহৰ ভিৰত থকাৰ পিছত মানে বেছি সমাগমত থকাৰ পিছত ঘৰলৈ যেতিয়া আহোঁ নহয় মোৰ মূৰটো একদম মানে ফাটি যাওঁ নিচিনা কৰে এতিয়াও ইমানেই মূৰ বিষাইছে অকণমান দেৰি শুলোঁ শুই মেলি উঠিলোঁ এতিয়া 10টা বাজিবলৈ 10 মিনিট আছে ভাত খাবই হৈছে আৰু মই ভাত নাখাওঁৱে চাগে ছাগলী মাংস মই বেছিকৈ নাখাওঁ আজি খালোঁ খাই বিৰাট ভাল লাগিলে বুলি মই আহি পিনে গাড়ীত আহোঁতে কৈছোঁ ছাগলী মাংস খাই ভাল লাগিলে খালোঁ বুলি সেইকাৰণে এতিয়া গালি পাৰি আছে এনেকৈ কৈ থাকিব নালাগে বুলি কোৱা কাৰণে বোলে পেটটো মানে ভাল লগা নাই এতিয়া মোৰ গেছ লাগিছে কিবা কি হৈছে নাজানো আৰু ভাত খাওঁ নে নাখাওঁ তুমি কি খালা বিয়াত এনেকৈ নাথাকে পাই বিয়াত কি খালা তুমি বিয়াত কি খালা বোলো কথাটো কৈ দিওঁ নি মই তোমাৰ কথাটো
আৰু কৈ দিওঁ নি বোলো বেয়া জমনি বিয়াত ছাগলী মাংস দিছে ঐ মিষ্টাৰে আকৌ ছাগলী মাংস নাখায় ইউৰিক এচিডৰ কাৰণে ছাগলী মাংস বহুত বেয়া ইউৰিক এচিড আছে সেইটো কাৰণে ছাগলী মাংস একেবাৰে নাখায় কেতিয়াও মানে টেষ্ট কৰিও নাচায় আৰু বিয়াত ছাগলী মাংস দিছিলে আৰু মাছ দিছিলে মাছ খাই বেয়া পায় মাছ বোলে মেকুৰীয়ে খায় বুলি কয় দেই সেইকাৰণে ঘৰত গাহৰি মাংস আছিলে বিয়ালৈ যোৱা আগতে ঘৰত গাহৰি মাংস ভাত খাই বিয়া খাবলৈ গৈছে এতিয়া সেইকাৰণে বিয়াত কি খালে সুধিছো ক'ব পৰা নাই তেনে ভাত খালে মাছ খালে মানে এনে অকমান নিয়মটো কৰিলে আৰু ঘৰত ধুনীয়াকে গাহৰি মাংসই ভাত খাই বিয়া খাবলৈ গৈছে ছাগলী মাংস দিয়াৰ কাৰণে সদায় মানে বিয়া হলে পিনে তেওঁ সেইটোৱে খং উঠে বিয়াত কেতিয়া গাহৰি মাংস নিদিয়ে ছাগলী মাংস বা ব্ৰইলাৰ দিয়ে সেইটো কাৰণে বিয়াত বেয়া পায় সবতকে বেছি ভাল পোৱা বস্তু মানে খাই ভাল পোৱা মাংসই হৈছে গাহৰি মাংস খাই বিৰাট বেছি ভাল পায় বেলেগ একো মাংসই ভাল নাপায় খাই আৰু খাব লাগে কাৰণে কিন্তু গাহৰি মাংস ক'বই নালাগে আৰু আমাৰ ঘৰত যিমান আলহী আজিলৈকে আহিছে গাহৰি মাংস বাদে বেলেগ মাংস খুব কমহে খাই পাইছে গাহৰি মাংস আমাৰ ঘৰত আলহী আহিলে গাহৰি মাংসই অনা হয় কাৰণ চবে গাহৰি মাংস খাই ভাল পায় ঘৰত সেইটো কাৰণে আৰু এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰো ইমানখিনিতে সামৰি দিওঁ কি দেখাব পাৰিলো এইটো ভিডিঅ'ত নাজানো আপোনালোকক অলপ চলপ দেখালো কি দেখালো কি নেদেখালো আপোনালোকে কিন্তু ভিডিঅ'টো চালে সম্পূৰ্ণকে যদি চাইছে দেখিছে তেতিয়াহ'লে এয়া আছিলে মোৰ আজি ভিডিঅ'টো প্ৰতিটো ভিডিঅ'তে কিবা এটা কণ্টেণ্ট দিবলৈ বিচাৰো কিন্তু কেতিয়াবা এনেকুৱা হয় ডেইলি ব্লগবোৰত কি দেখাইছো কি নেদেখাইছো মানে কথা মাজে কামৰ মাজতে কথাবোৰ কৈ থকা হয় বা দেখাই থকা হয় গতিকে কি দেখাও কি নেদেখাও পিছতে চোৱা হয় ভিডিঅ'টো সেইকাৰণে আপোনালোকে কি পাইছে কি নাপাইছে নাজানো এইটো ব্লগ একদম সিম্পল এটা ব্লগ কেনেকুৱা লাগিলে আপোনালোকে সেইটো কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব মই যেতিয়া ভিডিঅ' দিওঁ তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানেই বাই বাই এভৰিৱান গুড নাইট মই সদায় ৰাতিয়ে ভিডিঅ'টো সামৰো সেইকাৰণে সকলোকে গুড নাইট আপোনালোকে যদি ৰাতিপুৱা যায় তেতিয়াহ'লে নিজে আৰু টাইমখিনি মিলাই ল'ব গুড মৰ্ণিং গুড ইভিনিং গোটেইখিনি গুড নাইট এতিয়া গুড নাইট মোৰ ফালৰ পৰা বাই বাই